নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। পুনৰ আপোনালোকৰ পশুপালন বিভাগৰ ফালৰ পৰা প্ৰায় 29,853টাকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে ভেকেঞ্চি আছে আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰা নাই বৰ্তমানো, আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ ডেইলি সকলোতকৈ আগত পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আহিছে পশুপালন বিভাগৰ ফালৰ পৰা, এনিমেল হাজবেণ্ডেৰী জব হয় আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু ইয়াত আপোনালোকৰ এপ্লাই লিংক ক'ৰ পৰা কেনেকৈ পাব মই সেইটো আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে তাৰ আগত আপোনালোকে ডিটেইলছখিনি জানি লওক, কোনটো পদৰ কাৰণে কিমানকৈ অৰ্হতা বিচাৰিছে, এজ লিমিট বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, মই সকলোখিনি জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু ভেকেঞ্চিখিনি বিভাগটো মই আপোনালোকক জনাইছোঁ পশুপালন বিভাগ হয়, যিটো এনিমেল হাজবেণ্ডেৰী বিভাগৰ পৰা ভেকেঞ্চিখিনি বৰ্তমান সময়ত মুকলি কৰিছে। আৰু যিটো ভেকেঞ্চি হয়, ভেকেঞ্চিটোৰ নাম হৈছে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি বুলি কোৱা হয়। পশুপালন বিভাগৰ ফালৰ পৰা DEO ভেকেঞ্চি মুকলি কৰি আছে আৰু এপ্লাই মোডটো দেখিব পাৰিছে অনলাইন যোগে পাৰিব। জব কেটেগৰী হৈছে DEO ভেকেঞ্চি হয় আৰু জব লোকেশ্যন মাল্টিপুল লোকেশ্যন পাৰিব, মানে যিমানখন ইণ্ডিয়াত ষ্টেট আছে ষ্টেটৰ সকলো ষ্টেটৰ কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া কেণ্ডিডেট এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া কেণ্ডিডেট কেন এপ্লাই, মেল ফিমেল সকলো কেণ্ডিডেট এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰিছে নোট মেনশ্যন দি দুজ কেণ্ডিডেট এপ্লাই হু ষ্টেট নেম ইজ মেনশ্যন, ইয়াত যিখন ষ্টেটৰ নাম মেনশ্যন থাকে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে মেল আৰু ফিমেল দুই ধৰণৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। বহুতে কমেণ্ট কৰে যে ফিমেলে পাৰিবনে মেইলে পাৰিবনে, ইয়াত সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব পশুপালন বিভাগৰ ফালৰ পৰা যিটো ভেকেঞ্চি মুকলি কৰিছে। আৰু এক্সপিৰিয়েঞ্চ বা ফ্ৰেচাৰ্ছ কোনটো কাৰণে আবেদন কৰিব মই সেইটো জনাই দিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ফ্ৰেচাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ দুই ধৰণৰ কেণ্ডিডেট আবেদন কৰিব। ফ্ৰেচাৰো পাৰিব, এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট আবেদনসমূহ কৰিব। ফ্ৰেচাৰ্ছ মানে যে যাৰ কোনো এক্সপিৰিয়েঞ্চ নাই তেওঁ পাৰিব, বা আপোনালোকৰ যে এক্সপিৰিয়েঞ্চ আছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে, ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। আৰু চেলাৰী লেভেলটো আপোনালোকে দেখিব পাৰিছে 10,000ৰ পৰা প্ৰায় 38,500 পৰ্যন্ত আপোনালোকক দিয়া হ'ব, ইয়াত উল্লেখ কৰি দিছে। বাকী সম্পূৰ্ণ নটিফিকেশ্যন মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব বা এপ্লাই লিংকটো দিয়া থাকিব। চ' আপোনালোকে তাত এপ্লাই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ আগতে আপোনালোকৰ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে এইটো আপোনালোকে জানি লওক তাৰ আগতে, আবেদন কৰাৰ আগতে, কিয়নো পিছত আপোনালোকে যে আবেদন কৰিবলৈ যায় পিছত এই ভেকেঞ্চিটোৰ কথা আপোনালোকে গম নাপাব। চ' আপোনালোকে ভালদৰে ডিটেইলছখিনি চাই লওক। আৰু চেলাৰীটো আপোনালোকৰ 10,000ৰ পৰা 38,000 দিয়া হ'ব। লগতে আপোনালোকৰ যিটো গ্ৰেড পে থাকে আৰু বাকী যিখিনি DA থাকে FA থাকে সেই সকলোখিনি আপোনালোকে লাভ কৰিব। আৰু সম্পূৰ্ণ নটিফিকেশ্যন ডেছক্ৰিপশ্যনত দিয়া থাকিব বা আপোনালোকৰ এপ্লাই লিংকটো। আৰু কেণ্ডিডেটটো এজ লিমিট যিটো গভৰ্ণমেণ্টৰ ৰুল হয় সেই ৰুলৰ মতে হয়। গভৰ্ণমেণ্টৰ ৰুলটো আপোনালোকে নিশ্চয় জানেই, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয়, যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। PWBDৰ কাৰণে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব। মিনিমাম এজ হৈছে 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকে 35 ইয়েৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনৰ কথা মই আপোনালোকক জনালোৱেই। SC SC কাৰণে 5 বছৰকৈ পাব ৰিলেক্সেশ্যন, OBC কাৰণে 3 বছৰকৈ ৰিলেক্সেশ্যন পাব, PWBD কাৰণে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় সেই কেটেগৰী ৱাইজত আবেদনসমূহ কৰিবলৈ, যদি আপোনালোকে যদি এনিমেল এণ্ড হাজবেণ্ডেৰী যদি আপোনালোকে চাকৰি কৰিব বিচাৰে পশুপালন বিভাগৰ, তেতিয়া আপোনালোকে ইয়াৰ ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, 100% ফ্ৰী হয়, ন' চাৰ্জ। আৰু জেনেৰেল OBC কেণ্ডিডেট এপ্লাই ফৰ ফ্ৰী জেনেৰেল হ'লেও ফ্ৰী হয়, আপোনালোকে কোনো ফিজ দিব নালাগে। OBC বা ST হ'লেও কোনো ফিজ দিব প্ৰয়োজন নাই।
আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ডাটা এণ্ট্ৰি অপাৰেটৰ চিলেকশ্যন প্ৰচিডিউৰটো হৈছে ফাৰ্ষ্ট অফ অল ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত যদি পাছ কৰে তেতিয়া আপোনালোকে চাকৰিখিনি লাভ কৰিব। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে 100% ফ্ৰী হয়, কোনো চাৰ্জ দিয়া প্ৰয়োজন নাই। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। সেইটো আপোনালোকে দেখিব পাৰিছে সকলোখিনি ডিটেইলছ লিখা আছে। আৰু আবেদনৰ আপোনালোকৰ অন্তিম ডেটটো কিমান হয়, লাষ্ট ডেটটো কিমান হয় মই আপোনালোকক সেইটোও জনাই দিম। চ' আপোনালোকে যদি শেষলৈকে চাব পাৰে কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব বা লাষ্ট ডেট কেতিয়া হয় মই সেইটোও জনাই দিম। চ' আপোনালোকে যদি শেষলৈকে চালে সকলোখিনি কথা গম পাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক যিটো কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো মই কৈ দিছোঁ। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব পোনপ্ৰথমে, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ অফাৰ যিটো হয় সেই লেটাৰটো আপোনালোকে লাভ কৰিব। চ' আপোনালোকে ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো গম পালে। হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকে কৈ দিছোঁ কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, সেইটো ডিটেইলছে মেইন হয়, কাৰণ আপোনালোকে কেনেদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফাৰ লেটাৰো দিয়া থাকিব, চব আপোনালোকৰ কথাখিনি ইয়াত থাকিব। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকক জনাই দিম আবেদনসমূহ কেনেদৰে আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট হয় সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আৰু আবেদনসমূহ 30 অক্টোবৰৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো দিয়া আছে 29 নৱেম্বৰ 2024। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।